হাই গাইজ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি আছোঁ ডিব্ৰুগড়ত। যোৱাকালি আহিলোঁ, ডিব্ৰুগড়ত আছোঁ। এটা বিশেষ কামৰ বাবে আহিছিলোঁ। গতিকে ডিব্ৰুগড়ত আহিলোঁ, মই কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক তাৰে অকণমান আভাস দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক ভিডিঅ'টো। এয়া যোৱাকালি এটি দৃশ্য। আমি আহি পাই হোটেলৰ এটা মই ভিডিঅ' কৰি থৈছিলোঁ, আমি থকা ৰুমটোৰ ভিডিঅ'। এয়া আমি আজি ওলাই আহিলোঁ মোহনবাৰী এয়াৰপৰ্টৰ ফালে আহি অলপ আগুৱাই গ'লোঁ, কিনো আছে চাওঁ বুলি। আৰু এইফালে দেখিলোঁ খুব ধুনীয়া বাগান আছে। আহকচোন চাওঁ বাগানখন। বাগানৰ ভনীবিলাকে আমাৰ চাহপাত তুলি আছে আৰু মই তাৰ লোভ সামৰিব নোৱাৰি পেলাই এতিয়া নামিবলৈ ওলাইছোঁ। অকণমান নামি যাওঁ তলত, তেওঁলোকক চাওঁ কি কৰিছে, অকণমান ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ, আপোনালোককো দেখুৱাওঁ। চাই থাককচোন। দিব ৰ পৰি যাব এতিয়া নাচিব লাগিব দেই, মই গানে গাম হা। দেশৰ বাগিচাৰে অসম দেশৰ গান মই গাম ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ তুমি মন সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান তুমি থাকা, ঐ জান দূৰণিতে, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জান ঐ জান। এখন কি বাগান হয়? গ্ৰীণউড চাহ বাগিচা। আৰু এইটো কিমান দিন পাত ছিঙিব? আৰু
এতিয়াতো 6 মাহ কেতিয়াবা কেতিয়ালৈ ছিঙে 6 মাহ 5 ছিঙে 6 মাহ এনেকুৱা ঠিকা কাম দিয়ে ছপা দিয়ে চুপা মাৰিবলৈ কলম কটাবলৈ কাটিব ন আজি বহুত ঠাণ্ডা আছে ন ইয়াতে আজিতো বহুত ঠাণ্ডা ডিব্ৰুগড় এই ডিব্ৰুগড় প্ৰথম আহিছোঁ হা আগতে অহা নাই যে অকণমান নাচি দিলে ভাল লাগিল হয় নাচি দিয়ক অকণমান চাওঁ এগৰাকীয়ে বিহু নাচি দেখুৱালে আৰু এগৰাকীয়ে এতিয়া ঝুমুৰ নাচি দেখুৱাব আমাৰ পাত তোলোতে কি খায় পাত তোলোতে ভাতে খায় দুপৰীয়া ভাতে খায় জলদি জলদি চব নাচো আমিতো গানা নাই জানি ধন্যবাদ ভাল লাগিলে আকৌ আহিম কেতিয়াবা পাত ছিঙিব আহিম বাগানৰ পৰা আহি আমি এখন বিদ্যালয়ৰ সন্মুখত ৰৈছিলোঁ এনেই চাবৰ উদ্দেশ্যেৰে আৰু তাত সোমাই খুব ভাল লাগিল আহকচোন চাওক বিদ্যালয়খন শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত চিনাকি হ'লোঁ আৰু খুবেই ভাল লাগিলে লগ পাই আছোঁ আকৌ এয়া হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰী আছে এই দুগৰাকীয়ে হৈছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 40জন মান বুলি প্ৰধান শিক্ষকে জানিবলৈ দিলে কিন্তু খুবেই ভাল লাগিলে পৰিৱেশটো মুকলি পথাৰ আৰু ইয়াতে গম পালোঁ যে ইয়াতে বেছি গছ নাছিলে কেম্পাছটোত স্কুলখনৰ সোধাত গম পালোঁ যে তাত মানে পানী হ'লে গছবোৰ মৰি যায় সেই গছ বেছি নাই পিটিছা চাওঁ মধ্যাহ্ন ভোজনটো ৰুমটো বৰ ধুনীয়া লাগিছে দেই পাকঘৰটো একে আমি যাওঁ দেই ইয়াৰ মানুহবোৰ বৰ মৰমীয়াল আৰু আমি আচলতে স্কুলখনলৈ কোনো কাৰণ নাছিলে আমি এনেই অলপ ঘূৰিছিলোঁ ঘূৰোঁতে স্কুলখন দেখি এনেই ৰাস্তাৰ পৰা অকণমান চালোঁ সোমালোঁ তেওঁলোকেও কথা পাতি পেলাই ভিতৰলৈ সোমাই গ'লোঁ আৰু তাৰপিছতে তেওঁলোকে খুব ভাল লাগিল মুঠতে ব্যৱহাৰ কথা বতৰা পাতিলোঁ আৰু তেওঁলোকে চাহ খাবলৈও জোৰ কৰিলে কিন্তু আমি চাহ নাখালোঁ দেৰি হৈ যাব বুলি গুচি আহিলোঁ এই বাইদেউৰ নামটো কি আছিলে পল্লৱী ডিব্ৰুগড়তে ঘৰ ন ইমান মৰম জনালে আমাক খুব ভাল লাগিলে আকৌ আনি পেলাই এয়া মিঠাই দিছে মিঠাই হওক যি হওক মুঠতে পিঠাই হওক যিয়ে নহওক বহুত বহুত ধন্যবাদ থাকিলে দেই আহিছোঁ ইয়াৰ মানুহবিলাক বৰ মৰমীয়াল আমাক আকৌ চাহ নোখোৱাৰ বাবে এই পেকেটটো হাতত উঠাই দি থৈ গ'লহি শিক্ষয়িত্ৰীগৰাকীয়ে মুঠতে ভাল লাগিল কিবা এটা পৰিৱেশটো ভাল লাগিলে ডিব্ৰুগড়ত আহি আমি এটা নতুন অভিজ্ঞতা লাভ কৰিলোঁ আজি অলপ পিছতে আমি ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে ৰাওনা হ'ম আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ ইমানতে বিদায় লৈছোঁ ধন্যবাদ